আজি হৈছে ৰাখি বন্ধন। আজিৰ দিনটো ভাই ভনী দাদা বাইদেউসকলৰ বাবে বিশেষ। সেয়েহে বাইকে ভায়েকক ৰাখি পিন্ধাইছে। এয়াই হৈছে সিহঁতৰ মৰম। এইজনী হৈছে বাবুৰ ডাঙৰ বাইক আৰু এপিনে এইজনী হৈছে সৰু বাইক, মানে মোৰ ভতিজাই হয় দুইজনী। এপিনে সৰু বাইকে ৰাখি পিন্ধাইছে। তাই যিহেতু ভালকৈ পিন্ধাব নোৱাৰে, সেইটো কাৰণে মাকে পিন্ধাই দিছে আৰু আমাৰ বাবুলৈ দেখিছেনে। আৰু এতিয়া মই যাব ওলাইছোঁ ঘৰলৈ বুলি। যিহেতু মোৰো এজন দাদা আছে, তো তাক পিন্ধাবলৈ বুলি ওলালোঁ। আৰু এইপিনে বাবুলৈ দেখিছেনে, আহি পাই সি খেলাত লাগি গৈছে। আৰু আনফালে ময়ো ৰাখি পিন্ধাবলৈ কাৰণে বস্তুখিনি যোগাৰ কৰি ল'লোঁ। কি লৈছোঁ আপোনালোকেতো নিশ্চয় দেখা পাইছে। আৰু এইপিনে ৰাখি পিন্ধাবলৈ আৰম্ভ কৰি দিছোঁ। যিহেতু মোৰ এজনে দাদা, সেয়েহে ৰাতি হ'লেও আহিছোঁ। নহ'লে যদি মই ৰাখি তাক নিপিন্ধাওঁ, নহ'লেতো সি মনত দুখ পাব ন। আৰু আজি নেক্সট ডে ৰাতিপুৱা সোনকালে ঘৰৰ পৰা ওলালোঁ বাবে ভালকৈ ভিডিঅ' কৰাই নহ'লে। এইপিনে আহি পাই বাইকে ভায়েকক লৈ কি যে কৰিছে নহয়।